কয়াকুছিত সন্দেহৰ ভিত্তিত পুৰুষ মহিলাক আটক উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে এটা বাসগৃহ কয়াকুছিৰ সমীপৰ 2 নং বনবাহাৰত নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত ৰাইজ ক্ষোভিত হৈ পৰে স্থানীয় একাংশ ব্যক্তিসকলৰ ভাষ্য অনুসৰি বহুদিন ধৰি উক্ত বাসগৃহত অবৈধ সম্পৰ্ক চলি থকা বুলি গুৰুত্ব অভিযোগ উত্থাপন হয় ভুলুকাবাৰী গাঁৱৰ বাসিন্দা চান মামুদৰ পুত্ৰ আবুহাৰ শিকদাৰৰ পত্নীৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এই জন মহিলাৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে নিজৰ স্বামীৰ পৰকীয়া প্ৰেমত জড়িত থকাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হৈ উক্ত বাসগৃহত তলা উলমাই দিয়াৰ লগে লগে ৰাইজ উত্তপ্ত হৈ পৰে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষীৰ এটি দল ইতিমধ্যে উত্তেজিত লোকসকলে ঘৰৰ আচবাব পত্ৰৰ লগত দৰ্জা খিৰিকী ভাঙি তছনছ কৰে ৰাইজৰ গন্ধুলাইত ধূলিখাত হৈ পৰে এটা সম্পূৰ্ণ বাসগৃহ আহত হৈ অবৈধ প্ৰেমৰ সম্পৰ্কত অভিযুক্ত হোৱা মহিলাজনী কয়াকুছি আৰক্ষী আপ্ৰাণ চেষ্টাত ৰক্ষা পৰে 5 গৰাকী লোকৰ প্ৰাণ ৰাজ্যৰ গণপ্ৰহাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰাণ হেৰুৱাব লগা ঘটনা আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি প্ৰত্যক্ষ কৰিছে ধন্যবাদ অসম আৰক্ষী ধন্যবাদ কয়াকুছি আৰক্ষী চকী কাৰ উস্তনিত এটা বাসগৃহ সম্পূৰ্ণৰূপে তছনছ হ'ল সেই সম্পৰ্কে কয়াকুছি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ইপিনে কয়াকুছি আৰক্ষী চকীলৈ অভিযুক্তসকলক সোধপোছৰ বাবে অনা হৈছে আৰক্ষীৰ নিৰপেক্ষ তদন্ত প্ৰকৃত ঘটনা ৰহস্য ওলাই পৰিব বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট B24 নিউজ নম্বৰী কাম চলি আছে নাৰী ব্যৱসায় এইটো ব্যৱসায় আমাৰ এই গাঁৱত নচলিব এইটো ভাৰতত কৰিব লাগিব আমাৰ গাঁৱত নচলিব মোৰ হাজবেণ্ড আপোনাৰ হাজবেণ্ড ইয়াৰ লগত অপৰকীয়া সম্পৰ্ক হৈ আছে পৰকীয়া সম্পৰ্ক হৈ আছে দৰ্জাখিনি খোলা দিছো খোলা নাই কাগজ চাগজ দিয়া নাই আৰু ৰাইজ আহি হৈ হাল্লা দি আছে তথাপি মই সেইটো এটাই অনুৰোধ সি যদি দ্বিতীয় বিয়া কৰি থাকে মোৰ ওচৰত যাব লাগে দুটা পৰিল একেলগে চাব লাগে ইয়াৰ আগতো 2-3 বাৰ মানে লৰাটো আহিছিল মানুহটো আহিছিল মই চাইছিলো চাইখিনি দৰ্জাৰ ৰেষ্টুৰেণ্টত আহি কিনে মাৰিছো আমি খোলা নাই আমি দুজন আছিলো কাৰণে গুচি গৈছো তাৰ পিছত আজি কি হৈছে আজি বোলে আহি কিনে এইটো সোমাইছে কিন্তু এইটো মাইকীটো আগৰ পৰা ইয়াতে বেয়া কাম কৰে এইখিনি গাঁৱত আগৰ পৰা বেয়া কাম কৰে আমি জানো কিন্তু ধৰিব পৰা নাই আমি কেইজনে বহুতবাৰ পহৰা দিছো কিন্তু ধৰিব পৰা নাই আজি কি হৈছে আজি বোলে আহি কিনে ইয়াতে সোমাইছে লৰাটো সোমোৱাৰ পিছত কি হৈছে আমাক ফোন কৰিছে ফোন কৰি কিনে লৈ আহিছে আহি কিনে সব তালা মাৰা আছে এফালেও তালা মাৰা সেইফালেও তালা মাৰা এতিয়া ভিতৰত দেখা পালো খিৰিকী দিখিনি ল'ৰাটো আছে কিন্তু ল'ৰাটোৰ মাইকীও আহিছে আৰু ল'ৰাটোৰ মাইকী হ'ল এইটো ল'ৰাটোৰ মাইকী হয় এইটো ল'ৰাৰ মাইকী এইটো হয় আৰু ল'ৰাৰ বাপেও আহিছে ল'ৰাৰ ভাইকেও আহিছে তো এতিয়া কি হৈছে আমি দৰ্জা খুলিব কৈ আছো দৰ্জা নুখুলে এতিয়া আমি ভাবি আছো পুলিচক মাতি কিনে পুলিচক দি দিওঁ এতিয়া পুলিচে যি কৰে এটা আপোনালোকৰ মূল অভিযোগ ইয়াতে অবৈধ সম্পৰ্ক চলি আছে অবৈধ সম্পৰ্ক চলি আছে আগৰ পৰা চলি আছে আৰু অলৰেডি চলি গৈছে চলাৰ পিছত আমি আহি কিনে গম পাইছো কি যেনেকুৱা চলি আছে বুলি সুদীৰ্ঘ প্ৰায় 2 বছৰ 3 বছৰ ধৰি এই আমাৰ গাঁৱৰ যিজন মহিলা এওঁৰ নামটো মনত এওঁৰ ঘৰটো আছিল বহুত দূৰত কিন্তু ইয়াত মানে নতুন কৰি মানে বাহৰ পাতিছে বিশেষকৈ আমি জনামতে মানে শ্বিলঙৰ পৰা গুৱাহাটীৰ পৰা মানে টকা পইচা থকা মানুহখিনি ইয়াত আহি মানে সমবেত হয় আৰু ইয়াৰ লগত অবৈধ এটা সম্পৰ্ক বহুদিনৰ পৰা কৰি আছে কিন্তু ৰাইজে ইয়াক ধৰিম বুলি বহুদিন ধৰি মানে বাট চাই আছে কিন্তু আজি সম্পূৰ্ণভাৱে ৰাইজৰ সন্মুখৰ হাতেলতে মানে ধৰা পৰিছে আৰু কয়াকুছি আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজে হাতেলতে তেওঁলোকক গতাই দিছে।